কেনেকুৱা লাগিছে আপোনাৰ ল'ৰাই APSCৰ দৰে এটা কঠিন পৰীক্ষাত অৱতীৰ্ণ? ভাল লাগিছে। পঢ়া শুনা কেনেকুৱা আছিলে? পঢ়া শুনা ইয়াৰ সৰুৰ পৰাই ঠিক আছিলে। ই একেবাৰে সৰুতে মানে থাকোঁতে LP স্কুলত থাকোঁতে ই সদায় চিলেটখনে পেঞ্চিলডালে লৈ থাকে। গাঁৱৰ আইতাকেইজনী আছে, যেতিয়া হ'লেও আহিলে কয়, ইয়াৰ কথা কয়, ইয়াক বোলে এই পিছত কিবা এটা ভাল কৰিবগৈ। ই মানে সদায় আহিলে তাক মই কিতাপখন আৰু পেঞ্চিলডাল বা ফলিখন লৈ থকাই দেখোঁ বোলে। আজি সেই কথাটো সফল হ'ল। আৰু স্কুলতো শিক্ষকসকলেও ইয়াক যথেষ্ট মৰম কৰিছিলে, নৱোদয়তে হওক বা ইয়াৰ স্কুলতে। ইয়াৰ মানে প্ৰথম আমাৰ এই LP স্কুল ভেঞ্চাৰ স্কুল তাতেই দিছিলোঁ, কিন্তু এতিয়া এই হেৰিৰ কাৰণে মানে নৱোদয়ত দিবলৈ আকৌ চৰকাৰী স্কুল লাগে যে, তেতিয়া উজনি বৰুৱাচাংমাই LP স্কুলৰ পৰা তাত দি মানে তাৰপৰা হেৰি কৰা হ'ল ইয়াক তাত দি। তাৰপিছত নৱোদয়ত পঢ়িলে ই, নৱোদয়ত 12লৈকে পঢ়িলে। তাৰপৰা ক'লে মা বোলে মই কটনত পঢ়িম। মই বোলো হ'ব ঠিক আছে, তুমি বোলো প্ৰথমে এটা কাম কৰা, মই যিমানখিনি পাৰোঁ চেষ্টা কৰিম, তুমি পাৰ্চেণ্টেজটো গোটোৱা, কাৰণ কটনত পঢ়িবলৈতো অকণমান পাৰ্চেণ্টেজ লাগিব। গতিকে পাৰ্চেণ্টেজটো সেই অনুপাতে কষ্ট কৰি সেইটো পাৰ্চেণ্টেজ গোটালে। তাৰপাছত বাকীখিনি কটনলৈ যোৱাৰ পাছতে সেইখিনি মই তাৰ পঢ়াৰ বিষয়ে ইমান হেৰি কৰিব নোৱাৰোঁ, কাৰণ তাত হোষ্টেলত থাকে, হোষ্টেলত থাকি পঢ়ে। হোষ্টেলৰ পৰা কেতিয়াবা পূজাৰ সময়ত আহে, সেই সময়ত আৰু পঢ়াৰ কথা ইমান নাচাওঁ, কাৰণ 2-3 দিনমানৰ কাৰণে আহে, কেইটামান দিন। খা খৰচবোৰ মানে দেউতাকে অকণমান আগত যিখিনি কাম কৰি থৈছিলে তাৰ 2 টকামান মই সাঁচি থৈছিলোঁ, ঘৰখন চলোৱাৰ উপৰিও একাউণ্টত ভৰাই থৈছিলোঁ। প্ৰথম এডমিশ্যনটো তাৰ পৰাই দিছিলোঁ। তাৰপৰা বাকীখিনি কিতাপ পত্ৰখিনিও তেনেকৈ মানে সি নিজে বেছিভাগ কিতাপ সি নিজে হোষ্টেলৰ পৰা গোটাইছিলে, ঘৰৰ পৰা ইমান কিনি দিব লগা হোৱা নাছিলে। ঘৰৰ পৰা কিনি দিছিলোঁ আমি, বহী কলম তেনেকুৱাখিনি কিনি দিছিলোঁ। তাৰপাছত বাকী যেতিয়া এইখিনি পঢ়ি ওলাই আহিলে, পঢ়ি ওলাই অহাৰ পাছত এই পৰীক্ষাৰ কাৰণে আজি যিটো সফল পাইছে, এইখিনিৰ কাৰণে তাক কিন্তু বাহিৰা মানুহেও সহায় কৰিবলগীয়া হ'ল, ঘৰৰ পৰা ইমানখিনি কৰিব পৰা নাছিলোঁ। আৰু পঢ়ি থকা অৱস্থাত তাক বিশেষকৈ বেছি সহায় কৰিছিলে টকা পইচা ভায়েকে নিজে পঢ়াটো বাদ দিলে। তাৰ কাৰণে সি পঢ়া বাদ দি সি কাম কৰিবলৈ যায়। সি পঢ়াটো বাদ দি ককায়েকক মানে ফিজকেইটা কয়, দাদা পঢ়, মই যিমান পাৰোঁ কাম কৰিম। মই কৈছোঁ তয়ো পঢ়। ককায়েকে কৈছে মই ডিগ্ৰীটো কৰিম, তাৰপাছত এৰি দিম, মই ভাইটিক পঢ়াম। ভাইটিয়ে পঢ়ি কৈছে নহয় দাদা, দাদাই পঢ়, দাদাই ভালকৈ পঢ়িছোঁ, মোৰ পঢ়া অকণমান হেৰি, মই ইমানখিনি হেৰি নকৰোঁ বোলো, দাদাই পঢ়। সি কিন্তু বহুত কষ্ট কৰিলে, তাক পঢ়ালে। তাৰ পৰীক্ষা এক্সামৰ কাৰণে যিখিনি সা সুবিধা লাগে, কিতাপ পত্ৰ লাগে বা এইখিনি হেৰি হোষ্টেলৰ ইহঁতৰ ফেমিলিখিনিক ক'ব লাগিব, মই আগতে কৈছিলোঁৱে, এতিয়াও কৈছোঁ, কিন্তু সিহঁতি মানে 90% হেল্প কৰিছে হোষ্টেলৰ যিটো পৰিয়ালবৰ্গই, তাৰমানে ছিনিয়ৰ পৰা জিনিয়ৰ পৰা আদি কৰি। তাৰপাছত নৱোদয়ো ইয়াৰ দাদা 2জনমান আছে, তেওঁলোকেও সহায় কৰিছে। গাঁও খুৰাহঁত মানে বৰ্তাহঁত যিমান আছে, যিয়ে পাৰিছে যেনেকৈ সহায় কৰিছে। আজি কেনেকুৱা লাগিছে আপোনাৰ? আজি ভাল লাগিছে। কি ক'ব আজি আপোনাৰ ল'ৰাই APSC পাইলৈ আজি এতিয়া বৰ্তমান ভাল লাগিছে আৰু যে পৰীক্ষাটো পাছ কৰিলে বুলি বহুত কষ্ট কৰিলে, মাৰিলৈ ৰাইজেও আমাক সহায় কৰিলে। আমি কি বুলি বিশেষ ক'ম আৰু আৰ্থিকভাৱে কেনেকুৱা ধৰণৰ সমস্যা? আৰ্থিক অৱস্থা দেখিছে এতিয়া, মইনো কি বুলি ক'ম, যি ফটোত উঠিছে এবাৰ কৰিব নহয়, সেইবিলাকে আৰু দেখা ভাৱে আৰু অন্যভাৱেতো কোনো উপায় নাই। কোৱাচোন তুমি এতিয়া কি হেৰিয়াত পাছ কৰিলে কেনেকৈ? হয়, APSC এইবাৰ পৰীক্ষাৰ এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজ বুলি এটা ছাৰ্ভিচ আছে, তাত মই উত্তীৰ্ণ হৈছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। কিমান দিন ধৰি প্ৰস্তুতি চলোৱা হৈছিলে? মই পঢ়ি শেষ কৰিয়েই 2019 চনৰ পৰা আহি এইটো প্ৰথমহে, তাৰপৰা ইমান দিন চলাই আছোঁ আৰু যেতিয়ালৈকে এক্সাম বা ইণ্টাৰভিউ শেষ নাই হোৱা সেইদিনলৈকে। যথেষ্ট এটা ভিতৰুৱা অঞ্চলত বা যথেষ্ট কষ্ট কৰি পাছ কৰিছা, কি ক'বা সেই অভিজ্ঞতাসমূহ তোমাৰ? অভিজ্ঞতা বুলি ক'লে কি, কষ্টটো হয় চব জেগাতে, ভিতৰুৱা অঞ্চলত হ'লে অলপ কিছুমান সুবিধা কম, যেনেকৈ নিউজ পেপাৰৰ সুবিধা কম, কিন্তু কষ্ট সেই সকলোৱে একেধৰণে কৰিছে। যিমানসকল প্ৰাৰ্থীয়ে দিছিল তেওঁলোকেও কষ্ট কৰিছে, সকলোকে মই মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। আৰু ময়ো কৰিছিলোঁ তাতে, যিখিনি কষ্ট কৰিলোঁ সেইধৰণে যেনেকৈ ভাবিছিলোঁ, উত্তৰ লিখিছিলোঁ, সেইখিনিয়ে সফল হ'ব, সেইখিনিয়ে শুদ্ধ হ'ল, সেইকাৰণে নম্বৰো দিলে, পালোঁ আৰু সেইকাৰণে। কি ক'বা মা দেউতাৰ সফলতাৰ কাৰণে তুমি?
মা দেউতাৰ সকলোৰে জীৱনত বহুত মহত্ব আছে। তেওঁলোকে যিমানখিনি কৰিছে, মা দেউতাই নিজৰ ল'ৰাৰ কাৰণে যিমানখিনি কৰে বেলেগে কৰিব নোৱাৰে। মোৰ ফালৰ পৰা এতিয়া ধন্যবাদ বুলি ক'লে মা দেউতালৈ সেইটো সৰু হৈ যাব। নিজৰ ফালৰ পৰা শ্ৰদ্ধা বা সকলো যিমান মৰম চেনেহ আছে তেওঁলোকৰ প্ৰতি যাচিছোঁ। ইয়াৰ পূৰ্বেও কিবা কোচিং লোৱা হৈছিল নেকি? হয়, মই কোচিং লোৱা নাছিলোঁ। কেনেধৰণে আপুনি পঢ়া শুনা কৰিছিল? কেনেধৰণে মানে যিসকলে পাইছে আজিকালি ইউটিউবত চিলেক্ট হোৱাসকলে দিয়ে, সেইসকলৰ পৰা গাইডেঞ্চ বা কোচিং চেণ্টাৰৰ যিখন তেওঁলোকে আছে বা UPSCৰ কোচিং চেণ্টাৰ আছে, তেওঁলোকেও ফ্ৰীতে গাইডেঞ্চখিনি দিয়ে, মেটেৰিয়েলছখিনি নিদিলেও সেইবোৰ চাই পিনে তেওঁৰ পৰা যেনেকৈ শিকিব পাৰিছোঁ সেনেকৈ লৈছিলোঁ। ইয়াৰ পূৰ্বেও APSCত মই হয় দিছিলোঁ, ইয়াৰ আগৰবাৰ তেতিয়া মই পঢ়ি আছিলোঁ, দিছিলোঁ এনেই এবাৰ, তেতিয়া প্ৰিপেৰেশ্যন কৰি এয়াই দিছোঁ।